নমস্কাৰ বন্ধুসকল, মই অভিনৱে আপোনালোক সকলোকে ডিজি আছাম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি ভিডিঅ' কণ্টেণ্ট মাৰ্কেটিঙৰ বিষয়ে আলোচনা কৰিম। ডিজিটেল মাৰ্কেটিঙত এষাৰ কথা আছে, ইফ কণ্টেণ্ট ইজ দ্য কিং অফ ডিজিটেল মাৰ্কেটিং দেন ভিডিঅ' ইজ দ্য কুইন। অৰ্থাৎ কণ্টেণ্ট যদি ডিজিটেল মাৰ্কেটিঙৰ ৰজা হয় তেন্তে ভিডিঅ' হ'ব ৰাণী। গৱেষণাত পোৱা অনুসৰি মানুহে অন্য কণ্টেণ্টৰ তুলনাত ভিডিঅ' কণ্টেণ্ট অধিক বেছি সেৱন কৰে আৰু উপভোগ কৰে। গতিকে আপুনি যদি আপোনাৰ ব্যৱসায়ৰ প্ৰচাৰৰ বাবে এতিয়ালৈ ভিডিঅ' কণ্টেণ্টৰ ব্যৱহাৰ কৰা নাই তেন্তে এবাৰ নিশ্চয়কৈ ব্যৱহাৰ কৰি চাওক। অনলাইনত এনেকুৱা বহুতো প্লেটফৰ্ম আছে য'ত আপুনি নিজৰ ভিডিঅ'বোৰ প্ৰমোট কৰিব পাৰে। তাৰে ভিতৰত ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব ইত্যাদিয়ে প্ৰধান। আপোনাৰ দোকানৰ এটা সৰল ভিডিঅ'ই গ্ৰাহকক আপোনাৰ দোকানলৈ আকৰ্ষিত কৰিব পাৰে, বা আপুনিও আপোনাৰ গ্ৰাহকক নতুন সামগ্ৰী বা ৰেহাইসমূহৰ বিষয়ে এই ভিডিঅ'ৰ যোগেদিয়ে জনাব পাৰে। বহুতো কোম্পানীয়ে গ্ৰাহকক নিজৰ প্ৰডাক্টৰ ব্যৱহাৰৰ বিষয়ে জনাবলৈও ভিডিঅ' মাৰ্কেটিঙৰ ব্যৱহাৰ কৰে। এইটো গ্ৰাহক আৰু ব্যৱসায়ী দুয়ো পক্ষৰ বাবে লাভদায়ক, কিয়নো ইয়াৰ দ্বাৰা গ্ৰাহকেও প্ৰডাক্টৰ বিষয়ে জানিবলৈ পায় আৰু কোম্পানীয়েও এডচেন্সৰ যোগেদি উপাৰ্জন কৰিব পাৰে। গুগল এডচেন্স হৈছে এটা বিজ্ঞাপন মঞ্চ য'ত আপুনি আপোনাৰ ইউটিউব চেনেলটো পঞ্জীয়ন কৰিব পাৰে। তেতিয়া গুগলে আপোনাৰ ভিডিঅ'ত বিজ্ঞাপন দেখুৱাব আৰু তাৰ বাবে আপুনি এটা অংশ কমিশ্যন হিচাপে লাভ কৰিব। গতিকে আপুনিও যদি নিজৰ ব্যৱসায়ৰ বাবে ভিডিঅ' কণ্টেণ্ট বনাব বিচাৰে আজিয়ে ডিজি আছামত যোগাযোগ কৰক। ডিজি আছামত আছে এক্সপাৰ্ট ভিডিঅ'গ্ৰাফাৰ যি উচ্চ মানদণ্ডৰ ভিডিঅ' শ্বুট কৰিব পাৰে, কণ্টেণ্ট ক্ৰিয়েটৰ যিয়ে হোৱাইট বৰ্ড এনিমেশ্যন, শ্লাইড শ্ব', ভিডিঅ', মোশ্যন গ্ৰাফিক্স ইত্যাদি বনাব পাৰে, কণ্টেণ্ট মাৰ্কেটাৰ তেওঁলোকে বিভিন্ন ধৰণৰ প্লেটফৰ্মত আপোনাৰ ভিডিঅ'বোৰ প্ৰমোট কৰিব পাৰে। গতিকে আপোনাৰ ব্যৱসায়ৰ যিকোনো সহায়ৰ বাবে আজি আমাৰ সৈতে যোগাযোগ কৰক। যোগাযোগ কৰাৰ বাবে luitomedia.com-ত ভিজিট কৰক। ধন্যবাদ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব। যদি ভিডিঅ'টোৰ সন্দৰ্ভত কিবা সুধিবলগীয়া থাকে তেন্তে কমেণ্টত জনাব। ভিডিঅ'টো নিজৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব আৰু ভৱিষ্যতে এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব।